নমস্কাৰ সকলোকে। আজি হৈছে নৱমী আৰু একদম ৰাতিপুৱাৰ পৰাই বৰষুণ ধাৰাসাৰ বৰষুণ দি আছে। মই আহিছোঁ আমাৰ ওচৰৰে, মই প্ৰত্যেক বছৰে আহোঁ। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাইছে গম পাব। কুমাৰী পূজা পাতে তেওঁলোকৰ, মই তেওঁলোকৰ তাত আহিছোঁ আজিও। তো মই দেখুৱাই দিম আপোনালোকক, ভিডিঅ' মানে আগলৈকে চাই থাকিব। পূজা কৰা হোৱাৰ পাছত এয়া কুমাৰী কেইটাৰ কাৰণে ভোগ ৰেডি কৰা হৈছে। কোনোবা হেৰি থকা ল'ম না হনুমান মাথাত লাৰি দিয়া। অঁ Denny. Murito ang lito. Mau bisa jam? এয়া যে দেখিছে আমি মানে সিদিনাখনে 2টা বজাৰ পিছত যেহেতু দশমী লাগিছিলে সিদিনাখনে আমি বিসৰ্জন দিব গৈছিলো কাৰণ পিছদিনাখন বৃহস্পতিবাৰ আছিল আৰু বৃহস্পতিবাৰে যেহেতু মানে নাপায় হেতু কাৰণে সিদিনাখনে আমি বিসৰ্জন দিব কাৰণে গৈছো আৰু 2টা বজাৰ পিছত পাই সব পানী বহুত আছে এইবাৰ নদীটো আগেই লাগছে গম পাইছ না কিয় গেই লাগে একো হেৰি নাই মাকটো আবাহন কৰি না আৰু লক্ষ্মী মাতিলে বড়া আছে তাইক নকৰিবি আৰু
লম্পেনটো কছে নলগি ইয়া পানী ফটো উঠা নদে গৈ চাবা বেছি তলক লৈ যাবা নাংগি দিয়া দ আছে তো পানী এটা কিন্তু হেৰিটো চাফা আছে এটা জংগল থাকবা প্লাষ্টিকটো ফেলে না কি করবি বেছি নহয় নদীত ফুলব নাংগে সাইডত ফুলে কিয় এই নদী বেছি বা পানী হেন পায় এই পানী মাজতহে